উঠি আছো ফটো উঠাব তাতে মইনো কি কৰিলো তোমাৰ ধুপৰ বাবে মোৰ পিছফালটো একদম ব্লাৰ দেখি গৈছে মই এটা কেনেকৈ এপিড আপলোড দিম ইমান সূক্ষ্মভাৱে যদি পঢ়া শুনা কৰিলি হয় সূক্ষ্ম মানে কি মা বাপেৰৰ মনটো ঠিকে বুজিছা মোৰটো ধুম বুলিয়ে সোমাইছিলো কিন্তু শ্যাম্পুটোহে বিচাৰি নাপালো মই হানিলো কিয় কাৰণ সিল্কি ষ্ট্ৰেট চুলি হলে আধা চুলি মেলি ফটো উঠি বিৰাট ভাল লাগে তই মুখখনত তোৰ বনগুটি ওলাল নেকি হাউ বৰিং মা মই কলেজলৈ যাওঁ দে আৰু পেপ আহিলে অলপ ৱেইট কৰিব দিবা কোন পেপ কিয় প্ৰদীপ দা আকৌ আমি তাক শৰ্টকাটতে পেপ বুলি মাতো সকলোতে শৰ্টকাট কৰিলিয়ে কাপোৰ কানিটোতো শৰ্টকাট কৰিলি আৰু এতিয়া নামটোতো শৰ্টকাট কৰিছ বেয়া দেখিও এজনী আপুনিও যে আৰু ইমান নিজ মানসিকতা মাজনী যা ও মা সো কিউট এই কাৰণে এটা ল'ৰা ওলাইছে বুজিছা ল'ৰা দলীয় নেতা কালিলৈ আহিব ওলাইছে মানে নাম কি লেবেল মাষ্টাৰ কি এইবোৰ দিনটো ধৰ্ণা আন্দোলনতে পাৰ কৰি নিয়া আৰু ভাবিবই নোৱাৰি নহয় সব চুৰ দাদা মনটো ডাৱৰীয়া যেন লাগিছে হেৰো জীৱনটো একে ফাই ফেকেট অফিচৰ নিচিনা হ'ল বুজিছ এই নাহিলে নাই আহিলে দিনে ৰক্ষা নাই কি হেৰো ইছু আনিছ নেকি আনিছো হেৰো কি নাগৰিকত্ব সংশোধনী সেইডালে কি নিধি উপজাই দিব হেৰো সেইডালৰ পোকত এগাল মান লাগিয়ে আছে হেৰো বেলেগ কিবা আনিছ যদি ক নোহোৱা নহয় কালি যে আপোনাক লাইসেন্স নোহোৱাৰ কাৰণে পুলিচে ৰামতি চৰ্টো দিছিলে এতিয়া আপোনাৰ গালত ফিংগাৰপ্ৰিন্ট আছে দেখোন কাৰণ একে থল থলাই আছে আৰু ইফালে এখন ঢোলৰ দৰে গম কমাই আছে আকৌ তাতে কাইলে ছোৱালী চাবলৈ যোৱা কথা কি কয় আপুনি যদি বিয়া পতা আমাৰ সংগঠন পুৰা চলাব ৰজা হ'ম বুলি মই বলা হৈ থাকিম নে আৰু কাইলে ওলাবি ছোৱালী চাবলৈ যাম কাইলৈ সংগঠন বন্ধ নহয় কাইলে অসম বন্ধ ঐ এইবোৰ বন্ধ কৰি জয়ফুটি উঠাৰ প্ৰেক্টিছ কৰিবিছো পাৰিলে তোৰ সেই একাউণ্টবোৰ বন্ধ কৰিবি কিয় বাপেৰে হাজবেণ্ড একাউণ্ট খুলিবলৈ গৈ আছে তাই আকৌ এডালতে লাগি থাকে মোৰ দৰকাৰ পৰিছে বহা এই আমাৰ আকৌ তাই মেকআপত ব্যস্ত জানাই নহয় গাভৰু ছোৱালী আজিকালি মডাৰ্ণ ছোৱালী অকমান খনা পুতুকা কৰিবই দিয়কচোন এনেও বিয়া দিনা মেকআপ খুবাই দিনালৈকে একেই থাকে ফটো উঠি থাকিব লাগে যে এই তাতে আজিকালি ছোৱালী দুই এজন বয়ফ্ৰেণ্ড নাথাকিলে এৰা কিহৰ সংগঠন হে এওঁ কাক কথা কৈছে হে আপোনাকে কৈছে আকৌ আৰু কিবা সংগঠনৰ কথা ক'লে যে আমাৰ দাদা মানে সংগঠনৰ কামত থাকেতো সেইকাৰণে একেবোৰ কথাকে পাগুলিয়ে উগাৰি দিয়ে এওঁ গৰু নেকি নহয় নহয় বহাচোন বহা আমাৰ এখানে এনেকুৱা কথা ক'বই নাজানে আপোনাৰ ছোৱালী সমদললৈ বিয়া কৰিব আহিম যেতিয়া আপোনাৰ জোৱাই হ'ব নে কি কয় সমদল আচ্ছা তোমাৰ চুলি কেডাল এই আন্দোলন কৰোতে শুই জংগী আন্দোলন চাগে দাদাই এখিনি লেট নাইট পাৰ্টি আন্দোলন কৰোতে কৰিলে আপোনাৰ জাতি আৰু মাটিৰ চিন্তা মূৰত লৈ ঘূৰেতো তই কাৰ ফালে ৰ মইতো সদায় আপোনাৰ ফালে এই তই এনেকে ক'লে এই মডাৰ্ণ ৰেপ ছিংগাৰে অসমীয়া গান গোৱা যেন লাগেও এনেকে নকবিও বাৰু বুজিলো তুমিতো সামাজিক কাম কৰিয়ে থাকা হয় ন আমিতো আহোঁতে এতিয়া সামাজিক কামেই কৰি আহিছো কেনেকুৱা সামাজিক মাৰোৱাৰী গুদামত আলু পিয়াজৰ হিচাপটো বিয়াৰ বৰঙণি হিচাপে ৰিচিপ্ট কাটি থৈ আহিছো মোৰ ছোৱালী তোমালৈ বিয়া দিম কিন্তু এটা চৰ্ত কি চৰ্ত গাঁৱত এখন অনুষ্ঠান পাতি দেখুওৱা হ'ব দেউতা এতিয়া আহিছো নৰেন নতুন ৰিচিপ্ট বহি ছপাবৰ হ'ল আগৰ কেৰাটে ৰিচিপ্টখনকে চলাই দিম নেকি দাদা নতুন কাম নতুন আন হেৰি নহয় দাদা কইনা নেদেখিলো যে বিয়া ভাঙিলে কইনা নেদেখা বন্ধ এটা দি দিম বল এই বিয়াৰ বাজেটটো এই মাটিৰ দালাল ৰাখালৰ ওপৰতে ভাঙিলে ভাল হ'ব যেন পাওঁ বুজিছ কিন্তু দাদা অফ চিজন টাইম এই আমাৰ এটাই অনুষ্ঠান নহয় ৰাভা দিৱস কিন্তু দাদা আপোনাৰ শ্বশুৰৰ প্লেনটো মোৰ ভাল নালাগিলে একদম তাতকে ধনুকা এডাল দি অৰ্জুনৰ নিচিনা লক্ষ্য ভেদ কৰিব দিয়ে ভাবিছিল আপুনি এটা নহয় আপুনি মাছৰ চকুত দুইটাই ফুটাই দিব পাৰিলে হয় এনেকৈ আপোনাৰ দুইটাই দুফালে মাৰে যে লাইট তাই ফুচুৰি কৈছ মই দাদা আজিলৈকে চিৰিয়াছ হৈ পোৱাই নাই আপোনাৰ শ্বশুৰজন কেনেকুৱা ধৰণৰ মানুহে বৰ অদ্ভুত ধৰণৰ প্ৰস্তাৱ দি দিয়ে আৰু মাটি মাছ যে তেনেকুৱা চৰ্ত ৰাখিবই আৰু বিয়াখন হ'ব কৈনে হ'ব দাদা
আপুনি খালি অলপ ছুপাৰ ভাস্মল লগাব লাগিব অলপ ছুপাৰ ভাস্মল বেছি লাগিব আৰু ক'ত চুলিত আৰু কিয় পকিল যে আপোনাৰ চুলি পকিলেও মনটো কিন্তু এতিয়া ৰখাল আপুনিহে কৈছে দিনকাল বোলে আপোনাৰ বেয়া কি কলি তিনিটা খ কিন্তু একেই নহয় কি খ এই সংসাৰ সৌন্দৰ্য সংগঠন আৰু নহ'লে বুজিছা এই কলাকে শকতকে চাপকে সেই তাপকে এই চাকৰি কোৱাত দিব ক'লে এই 9ত পঢ়া ছোৱালীজনী নাহে বুজিছা হা কাঞ্চি রে কাঞ্চি চা তো দে কাঞ্চি নিজৰ ঘৰত গঁকিৰৰ কথাটোৱে বেলেগ দেই কাঞ্চি বোলা 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 কাঞ্চি এইটো লবিতে লিগা কথা চা ইহঁতৰ আগত দেখাব নোৱাৰি লেভেল মাস্টার আমার কি ভাগ্য স্যার এই প্রথমতে কও মোৰ নাম লেভেল মাস্টার নহয় লবণ দাস লবণ দাস লবণ মানে অসমীয়াত নিমখ হয়নে ছাৰ এরা ঠিক কথা এই একেতে আপোনাৰ সেই পুৰণিয়ে ঘাঁ বিলাক তাতে নিমখ ছটিয়াই সুমুৱাই বিৰাট ৰং চাই হয় জানো নহয় জানো আপোনাৰ সেই কি বুলি কয় নিমখ চৰি দে আপোনাৰ লবণ দাস এই স্যার ইয়া কথনা নে প্ৰশংসা দুইটাই বুলি ধৰা আচ্ছা কি কামতো আহিলা এ মানে স্যার মোৰ বিয়া ঠিক হৈছে ভাল কথা কিন্তু এই সংগঠনটো এই জহম নামে যাওক এনেদৰে সংগঠনৰ কামত নাৰিকলৰ পানী শুকুৱাই শুকাব নোৱাৰি দেই নাৰিকলৰ পানী আপুনি যাব লাগিব কলৈ এই মই পতা যজ্ঞলৈ যজ্ঞ এই আপুনি ৰাভাক চিনি নেপায় কোন ৰাভা এজনকতো জানো মানে মাটি বাৰী খানদানী নামটো কিবা আপোনাৰ সেই ভগৱানৰ বহু দিনৰ আগতে লগ পাইছিলোতো লগ পাইছিল নাই 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 এতিয়া ঢুকাল উঠক দাদা উঠক এ নহয় এখেতে লগ পালো বুলি ক'লে যে আচ্ছা যাব লাগিব না নালাগে সেইটো কওক নহয় মই বুজাই দিম আহক আপোনাক বাহিৰত বুজাই দিম আহক আৰে মইনো কি বেয়া কথা ক'লো যোৱা 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 দেউতা মোৰ হ'বলগীয়া হাবি কোননো আৰু হাবি জংগল কোনো নহয় একেবাৰে ফিনফিনিয়া ফিনফিনিয়া মানে কি ফিনফিনিয়াটো পিছত বুজিবি আগতে সি স্বয়ম্বৰটো পাছ কৰি লওক স্বয়ম্বৰ আহিলে এওঁ কি খাই ভাল পায় মই পৰ্ক খাই ভাল পাওঁ মই আকৌ গাহৰি খাইহে ভাল পাওঁ চি আপুনি গাহৰি খায় মই কিন্তু পৰ্ক খাইহে ভাল পাওঁ আই লাভ পৰ্ক ওৰা আপু যে কিনো মিটিং পাতি আছে কো বুজিব পৰা নাই কি আপুনি বুজিছে না কিবা সৰি হাজৰিকা ৰাইজ আপোনালোক অকণ মনে মনে থাককচোন আমাৰ আজি ৰাভা দিৱসৰ মুখ্য অতিথি তেখেত আহি আছে এয়া তেখেত আহি পাইছেহি এই তই ফটকে গৈ তেখেতক আগবঢ়াই লৈ আহচোন কাক কৈছে এই তোকে কৈছে মই ভাবিছিলো আকৌ ৰাইজক কৈছে নেকি আহি আছে এই তেখেতে আমাৰ সংগঠনটোৰ কাৰণে ধনে ধনে বহুত উপহাৰ দি আছে এই দাদা এই মাইকটো পালে পাহৰি যায় আচল প্ৰসংগটো এই চুঙাটো পালে পাহৰিয়ে যাওঁ তেখেতক নমস্কাৰ নমস্কাৰ এখেতে ৰাভাৰ ওপৰত দুআষাৰ ক'ব আপোনালোকে শুনকচোন এইটো লওক ধন্যবাদ ধন্যবাদ আচলতে মই মানে কি ৰাভাৰ বিষয়ে ক'বলৈ একদম অসুবিধা পোৱা নাই তেখেতৰ গুৱাহাটীত 2 বিঘা মাটি আছে আৰু 2 বিঘা মাটি আছে তাৰে এবিঘা মুকটো বেচিছিলে ধনে ধনে থকা মানুহ কিন্তু গতিকে মই তেওঁৰ বিষয়ে ক'বলৈ কিয় বাৰু আফসোস কৰিম আৰু ইমান তেওঁ ডাঙৰ মানুহ নহয় মই মানে ভাষা পোৱা নাই তেওঁৰ কাৰণে যে ইমান ডাঙৰ সভা হৈছে নহয় মইতো গমেই নাপাওঁ ৰামৰিচৰ আমিতো গাখীৰ বেছি পেলাই ডাঙৰ মানুহ হৈছে মাটিৰ কাৰবাৰ কৰি ডাঙৰ মানুহ হৈছে কি কৈছে কি কৈ আছে কি কথা কৈ আছে ৰ'ব মই নাৰায়ণ ৰাভা কথা কৈছো ফাল্টু কথা কৈ আছে নেকি মই কি কম আৰু ইমান ডাঙৰ মহান মানুহৰ সভা হৈছে দাদা আপুনি কি কৈছে বিষ্ণু ৰাভা তেখেতৰ জন্ম হৈছিলে কলকাতা হ'বই নোৱাৰে তেওঁ বাংলাদেশী কেনেকে হ'ব পাৰে চৈত্ৰ ৰাজ তেওঁ ক'লেই হ'ব নেকি বিষ্ণু ৰাভা মই জানো নাৰায়ণ ৰাভা এই নাৰায়ণ ৰাভা লগতে কি কৈ আছে তুমি
কি খবৰ হৈ আছে হাজৰিকা মইতো কৈয়ে আছো মহান মানুহ আপুনি কি কথা ক'লে আপুনি বহকচোন বহাই মাইকটো নিদিয়ক মোক মাটিটো অপমান কৰিছে এইটো বহুত বেয়া কাম কৰিছে মইতো নাজানো না এই নাৰায়ণ ৰাভাৰ কথা জানো নাৰায়ণ ৰাভাটো ভাল মানুহ আছিলে এতিয়া আপোনালোকে কৈছে কি বাংলাদেশী বিষ্ণু ৰাভা বাংলাদেশী নাৰায়ণ ৰাভা বাংলাদেশী আৰে আমি কি অসমত থকা মানুহ নহয় নেকি আপুনি কথা বহক বুলি ক'লে বহিম নেকি কথা ক'বলৈ আহিছে আপোনালোকে আপুনি ৰাভাৰ বিষয়ে জানেনে আৰু এই কলা গুৰু কাক কয় সেইটো আপুনি জানেনে নাৰায়ণ ৰাভাক জানো আৰু বিষ্ণু ৰাভাৰ কথাও শুনিলো কিন্তু আকৌ এটি কলা গুৰু ক'ৰ পৰা আহিলো মই সেইটোহে নাজানো খালে আহক এহেলে দিব লাগে আহক দাদা মই আপোনাৰ আগতে কৈছিলো নে বিয়া পাতিব নালাগে আইঐ তই ধৰাই মোৰ ফালে নে বেলেগৰ ফালে অ দাদা মইতো সদায় আপোনাৰ ফালেও দাদা সেইটো কেনেকুৱা চাপোৰ্ট এতিয়া মা হালধীয়া গাটো তিয়াম কেনেকে কিয় দাদা এই চেকা আছে কি দাদা এই টিকা কিটা কি হে যোৱাই কি হ'ল লিডাৰগিৰি দেখুওৱা সাধাৰণ সভা কোনো পাতিব নোৱাৰিলা সেইটো বাদ দিয়ক আৰু বহিব নোৱাৰা হলো বিয়া ধান্দাত ঠিকেই চান্দা ৰখাত ক্ষমতা দেখাবলৈ গ'লে এনেকুৱাই হ'ব তোমালোকৰ এনেবোৰ চৰিত্ৰৰ বাবে সমস্যাবোৰ কেতিয়াও সমাধান নহ'ল বৰঞ্চ খুচৰি দি ডাঙৰহে কৰিলা শুনা ৰঘুমলা নহবা হ'লে খৰিকাজাই ফুল হবা পৃথিৱীত সুবাস পেলাব পাৰিবা বুজিছানে কিন্তু মোৰ বিয়াখন প্ৰথমতে বহিব পাৰা হৈ লোৱা কিহত এই দৰা নোৱা দখৰি পিয়া